বাবা মা ৰংগোলীখিনি ইমান ধুনীয়া লাগিছে তুমি ইমান ধুনীয়াকৈ আঁকিছা আজিহে আমাৰ ঘৰটো ইমান ধুনীয়া লাগিছে মা দেৱালী সদায় আহিব লাগিছিল ন তেতিয়া আমি সদায় এনেকৈ ঘৰটো সজালো হয় ইমান ধুনীয়াকৈ আঁকিছা তুমি মোৰ যে এতিয়াই চাকি জ্বলাওঁ জনাওঁ লাগিছে বহুত ধুনীয়াকৈ আঁকিছা মা তুমি পাগলীজনী দেৱালী সদায় নাহে নহয় বছৰত এবাৰহে আহে এতিয়া যাচোন বাৰু দেউতাক চাগৈ দেউতাক ক'লে গ'ল লাইটখিনিও জ্বলাব লাগিছিলে নহয় অ বা তই ইয়াতে আছ মাৰ লগত মই তোক যে গোটেই ঘৰটো বিচাৰি ফুৰিছোঁ জানানে অ বা দেউতাই বম আনিছে নহয় আমি বম চাবলৈ যাওঁ বৌ দেউতাই বম আনিলে আমি আবেলি বম ফুটাম কি যে মজা লাগিব হেৰা তুমি দেখোন ইয়াতে এতিয়াও বহি ৰংগুলীয়ে বনাই আছা লাইটখিনি লগাব লাগিছিল নহয় এই খগেন ককাইটো ল'ৰাটোও আহিছে তাকে আমি দুইটাই লাইটখিনি লগাওঁ ক'ত লাইটখিনি লগাব লাগে তুমি দেখাই দিয়াচোন সোনকালতে লাইটখিনি লগাই থৈ দিওঁ আন্ধাৰ নহয় আকৌ আন্ধাৰ হ'লে আকৌ চাকি জ্বলাবলৈ হ'বই নহয় ব'লা ল'ৰা ছোৱালীকেইটাই যি উৎপাত কৰি আছে সিহঁতে আপুনি চাই পেলাই লগাই দিয়ক গৈ যাওক যদি আপোনাৰ ভাল লাগে হেৰি খিৰিকীটো কেইটামান লগাই দিব লাইট আৰু বেছি বাৰু লাইট লগাব নালাগে মই সন্ধিয়া চাকি জ্বলাম নহয় মুনুকনৰ লগত হেৰি আপুনি এটা কাম কৰকগৈ আপুনি আৰু খগেন ককাইদেউ ল'ৰাটোৱে লাইটখিনি লগাওকগৈ মই আজি ভাবিছোঁ মিঠাই কেইটামান বনাওঁ বুলি তাকে মই আয়োজন কৰিছোঁ অলপ মিঠাই বনোৱা হ'লেই আৰু বজাৰ পৰা বেছি মিঠাই আনিবলৈ নালাগে হেৰি মা দেউতাৰ কাৰণে অকণমান কিবা গিফ্ট কেইটামানহে আনিব লাগিছিল উপহাৰ এটা নিদিলে আকৌ আজি বেয়া লাগিব নহয় সেই তাকে ভাবিছোঁ বজাৰলৈ যাম বুলি ওলাবচোন নহ'লে কামখিনি কৰি পেলাই পুটুককৈ দুয়োজন বজাৰৰ পৰা আহিমগৈ মা দেউতাক একো এটা নিদিলে বেয়া লাগিব নহয় আজি অঁ হ'ব বাৰু দিয়া যাম বাৰু আবেলি মই বাৰু লাইটকেইটা লগাই লওঁগৈ ককা তুমি অকলে অকলে ইয়াতে বহি কি কৰি আছা ব'লা আমাৰ লগত বাহিৰলৈ যাবা দেউতাই নহয় আমালৈ বম আনিছে আৰু দেউতাই লাইট লগাই আছে নহয় আমাৰ লগত তুমি চাবলৈ যাবা ব'লা ককা অঁ ককা তুমি ইয়াতে বহি পেলাই কি কৰি আছা অকলে অকলে ব'লাচোন মোলৈ অনা বমখিনি তুমি চাবা মোলৈ আলু বম আনিছে জলকীয়া বম আনিছে আৰু ককা আমি সন্ধিয়া গোটেইখিনি একেলগে ফুটাম দেই তুমি ভয় কৰা নেকি বাৰু ককা হয় নেকি ব'লা ব'লা তেনেহ'লে মই তোমালোকৰ বমখিনিকে চাবলৈ যাওঁ মইনো আৰু এতিয়া কিনো বম ফুটাম বয়স হ'ল নহয় তোমালোকেই ফুটাবা মই চাম আৰু অ ককা হেৰি দেৱালী সময়ত চবেই পদূলিমুখত কলগছ লগাই ন তাতে ডাঙৰ ডাঙৰকৈ চাকি জ্বলাই অ ককা মই কলগছত চাকি দিম দেই ইমান যে ধুনীয়া লাগিব ন ককা আবেলি অঁ মুনুকণ হয় দিয়া জ্বলাবা বাৰু অ ককা মোক বাৰু কোৱাচোন তুমি মানুহে বাৰু দীপাৱলী কিয় পাতে আৰু মানুহেনো সদায় কিয় নাপাতে কোৱাচোন সদায় পাতিব লাগে ন সদায় আমি লাইট জ্বলাম বম ফুটাম মিঠাই খাম কি যে ভাল লাগিব ন দিৱালী কিয় পাতেনো ককা অ ককা কোৱাচোন দিৱালী কিয় পাতেনো বাৰু ৰজা দশৰথৰ পুতেক ৰামক 14 বছৰ কাৰণে বনবাসত দিছিলে ৰামে তেওঁৰ পত্নী সীতা আৰু ভ্ৰাতা লক্ষ্মণৰ সৈতে 14 বছৰ বনবাসত থাকিবলৈ গৈছিলে তাতেই সীতাক ৰাৱণে ভিক্ষাৰীৰ ৰূপ লৈ আহি হৰণ কৰি লৈ গৈছিলে যেতিয়া সীতাক হৰণ কৰি লৈ গ'ল তেতিয়া ৰাম ভক্ত হনুমানে তেওঁ বানসেনাৰ লগত লগ লাগি ৰাম আৰু লক্ষ্মণক সহায় কৰিলে আৰু সহায় কৰি পেলাই সীতাক আনিবলৈ লংকালৈ গ'ল তাৰপিছত ৰামে ৰাৱণক যুদ্ধ কৰি পেলাই তেওঁক বধ কৰিলে বধ কৰাৰ পিছত সীতাক লৈ পেলাই পুনৰ তেওঁলোক সকলো অযোধ্যালৈ গুচি আহিলে আৰু যেতিয়া অযোধ্যালৈ তেওঁলোক ঘূৰি গৈছিলে তেতিয়া তাৰ মানুহবোৰে নিজৰ ঘৰত চাকি মম জ্বলাই পেলাই সিহঁতক আদৰি আনিছিলে আৰু সেইদিনাৰ পৰাই দিৱালী পতা হ'ল আৰু এনেকৈয়ে দিৱালীৰ দিনটো আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰাই সকলোৱে বছৰে বছৰে দেৱালী পাতি আহিছে হয় নেকি ককা মই আজিহে গম পালো দিৱালী মানুহে কিয় চেলিব্ৰেট কৰে হেৰি কি হ'লে ল'ৰা ছোৱালীকেইটা কি শুনাই আছেনো আপুনি আইতা দিৱালী কিয় পতা হয় তাকে আমি ককাক সুধিছিলো আৰু ককাই আমাক কৈ আছে আৰু আজিহে আমি গম পাইছো দিৱালী কিয় পতা হয় হয় নেকি ঠিকে আছে বাৰু অ' দাইটি এইটো ৰুমত লাইট লগোৱা হৈ গ'ল আৰু ক'ত লগাব লাগিব ৰুমটো কিন্তু বেছ ভাল লাগিছে দেই এতিয়া আমি ভিতৰ ৰুমটোত লগাওঁগৈ আহ হয়নে মনুকণ তেনেহ'লে আজি বম ফুটাবা আৰু পিছে কি বম আনিলে তোমালে মোলে আনিছে জলকীয়া বম আলু বম ৰকেট বম আৰু ফুলজাৰি চকৰি তাৰপিছত বহুত কিবা আনিছে বা ল'ৰাটোলে দেখোন বহুত বম আনিছে পিছে মোক ফুটাবলৈ দিবনে নিদিয়া তোমাৰ লগত দিম কিয় নিদিম মায়ে কৈছে নহয় দীপাৱলী সকলোৱে মিলা প্ৰীতিকৈ থাকিবলৈ মৰম চেনেহ যাচিবলৈ দিম আকৌ
দেউতা মই যাওঁ দে, মোক কিন্তু বহুত কাম আছে। আৰু হেৰি তুমি নহয় মোক হেৰি ৰাস্তা পদূলিত নহয় মানে গেটৰ ওচৰত নহয় কলগছ এডাল পুতি দিবা, মই তাত চাকি জ্বলাম। পাই কামখিনিৰ মাজতে কোনোমতে মিঠাইখিনি বনাই হ'ল আৰু দেই, সন্ধিয়া নোহোৱাৰ আগতে। নহ'লে সন্ধিয়াখন মিঠাইখিনি বনাই নহ'লে ইমান বেয়া লাগিল হয়। মানুহ আহিলে মই একেবাৰে মিঠাই এটাও দিবলৈ নাপালোঁ হয়। তেতিয়া ভাগৰ লাগি গৈছে আৰু এতিয়া মই একদম সোনকালে তিয়াই থোৱা চাকিকেইটা ধুনীয়াকৈ উলিয়াই পেলাই মেলি পেলাই চাকিখিনি আৰু যোগাৰ কৰোঁ আৰু। সন্ধিয়া লাগিলেই নহয়, এতিয়া ল'ৰা ছোৱালীকেইটা উৎপাতে কৰিব আৰু চাকি জ্বলাবৰ কাৰণে। লাড্ডু বনাইছে, মই যে লাড্ডু খাম এতিয়া দেই। কি হ'লে দুইটা দেখোন দুফালে দি আহিছ, কি হ'ল তহঁতৰ? নাই মা, মই ককাহঁত আইতাৰ লগতহে আছিলোঁ। মুনুকণ দেউতাৰ ওচৰলৈ গৈছিলে, দেউতাই লাইট লগাইছিলে তাকে চাবলৈ। মই ককা আইতাৰ ওচৰ পৰা আহিছোঁ আৰু কি দেউতাৰ ওচৰ পৰা আহিছে। পিটন লাগেনে? এইখিনি মই এতিয়া খাবলৈ বনোৱা নাইকিয়া নহয়। এইখিনি চাকি বন্তি জ্বলাই কৰি তাৰপিছত আমি চবে খাম আৰু আলহীকো দিম। এনেকৈ পায়নে জোঠা কৰিবলৈ? মই আটাই খাম, আটা খালেনো কি হয় বাৰু? আটা দিয়াচোন, আটা খাম। ল'ৰাটোনো একদম মানে কথা নুশুনে। মুনুকণ, আমি আবেলি বোপাকণহঁতৰ ঘৰলৈ যাম হা, আৰু আমি বোপাকণহঁতৰ লগত মিলি পেলাই আমি বম ফুটাম, হ'বনে? আৰু ইয়াত যে নহয় থকা ফুলজাৰিকেইটা কিন্তু মই ল'ম, আৰু বমকেইটা তই ল'বি, মই কিন্তু বম নুফুটাওঁ। হ'ব তই এনেও বম ফুটাব নোৱাৰি। বাপা দি মই জানো নহয় তই বম নুফুটাও বুলি। ফুলজাৰি মোকো দিবি, দুটা ফুলজাৰি মোক দিবি, বাকীকেইটা বাৰু তই ল'বি। আৰু হ'ব দে, বোপাকণহঁতৰ ঘৰলৈ নাযাওঁ দে, আমি আবেলি বম ফুটাম ন, তাকে মাতিবি, সিহঁতৰ ল'ৰা ছোৱালীকেইটাকে মাতিবি, আমি একেলগে খেলিম, হ'বনে? তই মানে একেবাৰে মোৰ কথা নুশুনো দেই। যাম বুলি কৈছোঁ, তই আকৌ নাযাওঁ। তই যদি আবেলি বোপাকণহঁতৰ ঘৰলৈ ফুৰিব যাওঁ, তেনেহ'লে বাৰু আমাৰ ঘৰত চাকিখিনি কোনে জ্বলাব? মই নাযাওঁ দেই, দেউতাই মোক কলগছ পুতি দিব ৰাস্তাত, মই বম ফুটাম, মই নাযাওঁ। চুনুকণ মুনুকণ দুইটাই মুখ হাত ধুই পেলাই বা কাপোৰ পিন্ধি পেলাই ৰেডি হৈ যা, সন্ধিয়া হ'ল নহয়, আমি এতিয়া চাকি জ্বলাম আৰু লাহে লাহে। ব'ল আমি চাকিখিনি এটা এটাকৈ লৈ পেলাই গোটেইখিনি জ্বলাওঁগৈ। আৰু ককা আইতা ক'ত আছে যাচোন চাগৈ অকণমান। মা হ'ব দিয়া, হেৰি তুমি এটা কাম কৰা, তুমি হেৰি চাকি বন্তিখিনি বাৰু দিয়া, মই ককা আইতাৰ ওচৰৰ পৰা আহোঁগৈ এপাক। থেংক ইউ খুৰা, তুমি কলগছডাল লগাই দিয়াৰ কাৰণে। মোৰ ইমান ভাল লাগিছে কলগছডাল দেখি পেলাই, কি ধুনীয়াকৈ আৰু চাকিকেইটা লগালে, এতিয়া আমি বম ফুটাম দেই চবেই লগ লাগি। আমি কি ধুনীয়াকৈ লাইট লগালোঁ চাই ইয়াতে দেখিছ, আৰু আমি চাকিও জ্বলালোঁ, এতিয়া যে আমি বম ফুটাম ইয়াতে। হ'ব দে বম ফুটা, মই ফুলজাৰিকেইটা নুফুটাবি আকৌ, চাবি আকৌ তোক পিছফালে ককা আছে, ককাৰ গাত বম নামাৰিবি। আমি এনেকৈ সৰু সুৰাকৈ আজি দীপাৱলী পাতিলোঁ আৰু। তেনেহ'লে সকলোকে দেৱালীৰ বহুত বহুত শুভেচ্ছা থাকিলে। मेरे तुम्हारे सबके लिए हैप्पी दिवाली। Happy Diwali!